নিকিতা এতিয়া আহি পোৱা নাই, ৱেইট কৰি আছোঁ আমি তাইৰ কাৰণে। আহিছিলোঁ কিন্তু ইমান ভিৰ, আমি দোকান এখনৰ ওচৰত বলকচোন পূজা বুলি আজি আৰু ক'ৰবাত যাম আৰু চাই থাকক ভিডিঅ'টো বুলি আমি আজি ওলাই আহিছোঁ। টেকটো ওলাইছে, ঠিক আছে ভিডিঅ'টো চাই থাকক, আমি ক'ত গৈ আছোঁ চাই থাকক। পূজা বুলি আহিছোঁ আমি খাবলৈ আহিছোঁ। এখন আমাৰ নতুন ৰেষ্টুৰেণ্ট খুলিছে বঙাইগাঁৱত, এইটো চাইডে আপোনালোকৰ পৰা মই দেখাই দিম ভাল কৰি। স্নেহা আৰু মই আহিছোঁ আৰু এতিয়া আমি নিকিতাৰ কাৰণে ৱেইট কৰি আছোঁ। তাই আহিলে ভিতৰলৈ যাম আমি। আমি আহিছোঁ বেংটল গেট 7-11 আৰু নতুনকৈ খুলিছে বাৰু। মই আচলতে গম পোৱা নাছিলোঁ আৰু ব্লগটো বনাওঁ আৰু যিসকলে গম নাপায়, গম পোৱা মোৰ নিচিনা মানে আজি গম পোৱাবিলাকে। আমি আহি বহিলোঁ আৰু আমাৰ নিকিতা এতিয়া আহি পোৱা নাই, ৱেইট কৰি আছোঁ আমি তাইৰ কাৰণে। ৱেইট কৰি 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 তলৰ পৰা ইয়াতে আহিলোঁ, তথাপিও আহি পোৱা নাই। তাই মানে সদায় লেট আৰু ফটোশ্বুট। এতিয়া আমি খোৱা অৰ্ডাৰ দিলোঁ, এতিয়া অহাৰ পিছত তোমাক দেখাই আছোঁ। আমি খানা খাব আহিছোঁ আমাৰ এই আৰু দুৰ্গা পূজা, আমাৰ দুৰ্গা পূজাতে জিৰা ৰাইচ আছে, এইফালে মটৰ পোলাও আছে, চিকেন বাটাৰ মচলা আছে, এই আৰু দুৰ্গা পূজা। আমাৰ খোৱা হৈ গ'ল, হৈ কিনে এতিয়া ওলাইছোঁ আৰু ইয়াতে ওচৰত এখন ষ্ট'ৰ আছে, কোৰিয়ান কিবা পাই আপোনালোকৰ দেখাম। কোৰিয়ান ৰেচিপি পাব লৈ যাম, আপোনালোকে কৰিম বুলি কৰে মানে যদি স্পাইচি টেষ্ট পাই আপোনালোকৰ চিলি দিব পাৰিম। আৰু খোৱা হৈ গ'ল আমাৰ এতিয়া ফটো উঠিছে, মই তললৈ আহিলোঁ বাৰু। চ' এতিয়া আমি ক'ত যাওঁ ভিডিঅ' চাই গম পাব। আজি সদায়তো উজান কৰি আজি ওলাইছোঁ, অলপ যাম আৰু ইফালে আপোনালোকৰ দেখাই ক'ত যাওঁ কি কৰোঁ। কোৰিয়ান নুডলছ নাপালোঁ, এনেই আছে নৰ্মেল। এতিয়া হ'ল সন্ধিয়া আৰু সন্ধিয়াটো এতিয়া এনেই অলপ যাম পূজালৈ, কাৰণ এইকেইদিন এনেকৈ ওলোৱাই নাই মানে পূজা চাবলৈ। চ' সন্ধিয়া আমাৰ বঙাইগাঁৱৰ পূজা দেখুৱাম আপোনালোকক, ভিডিঅ'টো চাই থাকক। আহিছিলোঁ কিন্তু ইমান ভিৰ, আমি দোকান এখনৰ ওচৰত বহিবলগীয়া হ'ল। ভিৰ চাওকচোন আপোনালোকে, এইফালে আগফালে পিছফালে। শিউলি ফুলের নলুক দেব দেব কাচের চুড়ি, দুগ্গা এলো মন লাগে না রে, বুকের ভেতর ঢ্যাঙ্কুরা কর বাতি বাজে রে। দুগ্গা এলো মন লাগে না রে, বুকের ভেতর ঢ্যাঙ্কুরা কর বাতি বাজে রে। দুগ্গা এলো দুগ্গা এলো দুগ্গা এলো দুগ্গা এলো দুগ্গা এলো দুগ্গা এলো। গৰম গৰম জিলাপি সব পূজা আৰু পূজা মানে গম পাইছে ভিডিঅ' দেখা ইমান ভিৰ, ইমান ভালকৈ চাব পৰা নাই। কিন্তু পূজা মানে গৰম গৰম জিলাপি। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।